নমস্কাৰ, মই আয়ুষ। আজি হৈছে 25 ছেপ্টেম্বৰ বৃহস্পতিবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে অসমত ব্লেকলিষ্টেড শ্যামকানু মহন্তক চৰকাৰী পুঁজি বিজ্ঞাপন নিদিয়ে অসম চৰকাৰে। অসমত অনুষ্ঠান উৎসৱো আয়োজন কৰিব নোৱাৰিব শ্যামকানুৱে ঘোষণা মুখ্যমন্ত্ৰী। পৰৱৰ্তী খবৰটো হৈছে জুবিনৰ ওঁঠ ফটা দেখিছিল সঞ্জীৱ নাৰায়ণৰ লগত আছে সকলো ভিডিঅ'। শীঘ্ৰেই ৰাজহুৱা কৰিব ভিডিঅ'বোৰ। সংবাদমেলত এই মন্তব্য সঞ্জীৱ নাৰায়ণৰ। পৰৱৰ্তী খবৰটো হৈছে সংবাদমেল পাতি চাফাই গালে সঞ্জীৱ নাৰায়ণে। জনতাৰ দাবী জুবিন গাৰ্গে ন্যায় পাবই লাগিব। প্ৰাণৰ শিল্পীৰ ন্যায় বিচাৰি ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিং। পৰৱৰ্তী খবৰটো হৈছে অষ্ট্ৰিয়ানা ধিংগিয়াই আনিছে বিস্ফোৰক অভিযোগ। জুবিন গাৰ্গৰ গানৰ ৰেভিনিউ সিদ্ধাৰ্থই নিজৰ হাতত ৰাখিছে। পৰৱৰ্তী খবৰটো হৈছে মোৰ হাততো দুই এটা প্ৰমাণ আছে, সময়ত মাথো সম্পূৰ্ণ সহযোগ কৰিম। ধনৰ লেনদেনৰ খেলিমেলিৰ প্ৰমাণ মোৰ হাতত আছে, এই কথা মন্তব্য কৰিলে মানস ৰবিনে। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিব এছ আই টি গঠনৰ বাবে ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ঘটনাৰে জড়িত কাকো ৰেহাই দিয়া নহ'ব, তদন্তৰ বাবে সম্পূৰ্ণ স্বাধীনতা দিয়া হ'ব এছ.আই.টিক। কেন্দ্ৰীয় ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ'ব মৰণোত্তৰ পৰীক্ষাৰ নমুনা, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে এতিয়াও চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেল। শ্যামকানু সিদ্ধাৰ্থক কেৱল ব্লেকলিষ্টেড কৰিলেই নহ'ব, চৰকাৰে জাতিৰ আৱেগক লৈ বেহা চলাইছে শ্যামকানুৱে। জাতিৰ দোষীৰ কেতিয়াও ক্ষমা নাই, এই দাবী ৰবি শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে মালায়ালম চিনেমাৰ অভিনেতা মোহনলাললৈ দাদা চাহেব ফাল্কে বঁটা দিল্লীত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অভিনেতাগৰাকীয়ে বঁটা গ্ৰহণ কৰে ৰাষ্ট্ৰপতিৰ হাতৰ পৰা। পৰৱৰ্তী খবৰটো হৈছে শ্যামকানু মহন্তৰ সকলো ভিছা পাছপৰ্ট কেঞ্চেল কৰিব লাগে। গৰিমাবৌ নিজে এখন এফআইআৰ দি বাকীখিনি অসমৰ ৰাইজৰ ওপৰত এৰি দিয়ক। মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়টোৰ ওপৰত যিমান পাৰি সোনকালে উচিত তদন্ত কৰক। মুখ্যমন্ত্ৰীলৈ সজোৰে দাবী বীৰ লাচিত খানাৰ। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত তদন্ত বিচাৰি আন্দোলন বা আহ্বান জনাবলগীয়া হোৱা কথাই আমাৰ বাবে আটাইতকৈ লাজ লগা কথা। ইমান ডাঙৰ মানুহজনৰ লগত এনে ঘটনা হোৱাৰ লগে লগে নিজে তদন্ত আৰম্ভ হৈ যাব লাগিছিল। গাফিলতিও অপৰাধ। জুবিন দাই নিজে ছিংগাপুৰলৈ যাম বুলি শ্যামকানুৱে কোৱা কথাটো কেতিয়াও মানি নলওঁ বিস্ফোৰক কণ্ঠশিল্পী আশ্চৰ্য বৰপাত্ৰৰ। পৰৱৰ্তী খবৰটো হৈছে চাবত স্থাপন হ'ব জুবিনৰ স্মৃতিত সংগীত বিদ্যালয়ৰ স্মৃতি সৌধ। পৰৱৰ্তী খবৰটো হৈছে এই পৰ্যন্ত মোৰ লগত যোগাযোগ কৰা নাই সিদ্ধাৰ্থই, মোৰ আইনৰ ওপৰত আস্থা আছে। আইনে সকলো কৰিব। প্ৰথমবাৰৰ বাবে আইনী ব্যৱস্থাৰ কথা ক'লে গৰিমা গাৰ্গে। জুবিনৰ সৌৰী মন্তব্য গৰিমা গাৰ্গৰ। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ গৃহ বিভাগে ছিংগাপুৰৰ যাত্ৰাৰ অনুমোদন দিছিল সন্দীপন গাৰ্গক। জুবিন গাৰ্গৰ লগত ছিংগাপুৰলৈ সন্দীপন গাৰ্গো ইয়ত যাত্ৰাৰ সময়তো আছিল জুবিন গাৰ্গৰ লগতে বকো সমজিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সন্দীপন। পৰৱৰ্তী খবৰটো হৈছে মই জনাই নাছিলোঁ মোৰ কাষত যে এজন ভগৱান আছিল, ভগৱানৰ আত্মা আছিল জুবিন। আমি জুবিনক সিমানখিনি চিনিয়ে পোৱা নাছিলোঁ, এই কথা মন্তব্য কৰিলে গৰিমা গাৰ্গে। পৰৱৰ্তী খবৰটো হৈছে অৱশেষত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL দাখিল। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰম্ভ। তদন্তৰ বাবে দিল্লীলৈ ৰাওনা CIDৰ দল। দিল্লীলৈ ৰাওনা হৈছে CIDৰ 4জনীয়া দল। পৰৱৰ্তী খবৰটো হৈছে সঞ্জীৱ নাৰায়ণৰ গুৱাহাটী প্ৰেছ ক্লাবৰ সংবাদমেলত বাধা প্ৰদান গুৱাহাটী মহানগৰ আৰক্ষীৰ। ৰুজু হোৱা গোচৰত আছে সঞ্জীৱ নাৰায়ণৰ নাম, যাৰ বাবে প্ৰেছ ক্লাবৰ সংবাদমেলত বাধা আৰক্ষীৰ। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।